আজি এটা পাঠ পঢ়ালো কালি কথা বতৰা পাতি আজি আমি গোটেই সময়টো পাৰ কৰোঁ আজি আৰু পাঠ্যপুথিলৈকে আহোঁ 1 3 2 1 3 2 2 2 1 3 2 মানে সাইকেলৰ চকা 2 সাইকেলৰ চকা 2 তিনি মানে কি হয় ফুৱা ইয়া ইয়া ও তিনি মানে কি হয় ফুৱা ইয়া ইয়া ও দিকৰ চকা তিনি থাকে ইয়া ইয়া ও দিকৰ চকা তিনি থাকে ইয়া ইয়া ও চাৰি মানে কি হয় ফুৱা ইয়া ইয়া ও চাৰি মানে কি হয় ফুৱা ইয়া ইয়া ও চাৰি হৈছে চাৰিটা দিশ ইয়া ইয়া ও চাৰি মানে চাৰিটা দিশ ইয়া ইয়া ও পাঁচ মানে কি হয় পুৱা ইয়া ইয়া ও কৰিবৰ বাবে এইখন পৰিৱেশত বিভিন্ন সাধননি কৰা হয় চেঞ্জেছ কৰা হয় কিন্তু ছাত্ৰ ছাত্ৰীৰ পৰা যিখিনি এইখন আশা কৰা হয় তাক কম হ'বলৈ দিয়া নহ'ব এইটো কম হ'বলৈ দিয়া নহ'ব দেখিছেনে এন'ভেশ্যন কি লিখা আছে এইটো কম হ'বলৈ দিয়া নহ'ব কিন্তু উদাহৰণস্বৰূপে দিছে শিক্ষকে এটা বিষয় সকলো ছাত্ৰ ছাত্ৰীক সমানে শিকাটো বিচাৰে যদিও সকলো ছাত্ৰ ছাত্ৰীয়ে সমান কৰি বিশেষ শিকক সকলোৰে শিকিব নোৱাৰে তাৰ বাবে শিক্ষকে তেনে ছাত্ৰ ছাত্ৰীৰ অতিৰিক্ত সময় আৰু বেলেগ শিক্ষণ পদ্ধতি ব্যৱহাৰ কৰিব কিন্তু আমি এডাপ্টেশ্যন অলৰেডি কৈ আহিছোঁ হয়নে এইখিনি কভাৰ হৈ আহিছোঁ তাৰপিছত ইয়াত কৈছে কি পৰীক্ষাসমূহ মানে কুৱেশ্যনবিলাক আমি চেঞ্জেছ কৰিব লাগে কুৱেশ্যনখিনি যদি টান থাকে তেওঁলোকে নোৱাৰে সেই কুৱেশ্যনখিনি আমি অলপমান ক্ল'জ এণ্ডেড আনিম এনচিকিউ দিব পাৰোঁ আমি মাল্টিপল চইচ কুৱেশ্যন যাতে তেওঁলোকে সেইখিনি পাৰে আৰু বিষয়বস্তুবিলাক শিক্ষণৰ বিষয়বস্তুবিলাক কমাই মেলি ছাত্ৰ ছাত্ৰীসকল সম্ভৱ ইজি কৰি দিব লাগে যাতে তেওঁলোকে ধুনীয়াকৈ আয়ত্ব কৰিব সেইটো কাৰণে মই আজি দ্বিতীয় ছেশ্যন শেষ কৰিছোঁ ইয়াৰ পাছত আমাৰ